হেল্ল' বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ মোৰ আৰু এটা নতুন ভিডিঅ'লৈ। আপোনালোকক আজি দেখুৱাম যে 2026ত আপোনালোকে টয়লেট কেনেকৈ অনলাইন কৰিব। ঘৰতে বহি নিজৰ হাতৰ মোবাইলটো দি আপোনালোকে চৰকাৰী টয়লেটৰ কাৰণে অনলাইন কৰিব পাৰিব। আৰু আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আপোনালোকক ধুনীয়াকৈ বুজাই দিম, কিন্তু ভিডিঅ'টো স্কিপ কৰিলে আপোনালোকে একো বুজি নাপাব। বলক তেনেহ'লে আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভণি কৰোঁ। আপোনালোকে কি কৰিব, আপোনালোকৰ হাতৰ মোবাইলটো দি যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰি পেলাই আপোনালোকে তাতে সাৰ্চ বাৰত সাৰ্চ কৰি দিব SBM বুলি। SBM বুলি সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে কি কৰিব, অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ খোল খাব। পেজটো যিটো লোডিং হৈ আছে আপোনালোকে দেখা পাইছে। তাৰপিছত কি হ'ব, আপোনালোকৰ সন্মুখত এনেকুৱাকৈ নতুন এখন পেজ খোল খাব। পেজটো খোলাৰ পিছত আপোনালোকে কি কৰিব, তাতে দেখা পাইছে যে ৰেজিষ্টাৰ মোবাইল নম্বৰ। আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰ যিটো হয় আপোনালোকে ধুনীয়াকৈ বহাই দিব। আৰু যিসকল ব্যক্তিৰ মোবাইল নম্বৰ ৰেজিষ্টাৰ নাই আপোনালোকে কমেণ্ট বক্সত জনাই দিব। আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিম যে কেনেকৈ ID পাছৱৰ্ড বনাব লাগে আৰু কেনেকৈ মোবাইল নম্বৰ ৰেজিষ্টাৰ কৰিব লাগে। এতিয়া আপোনালোকে ৰেজিষ্টাৰ নম্বৰটো বহাই দি গেট অটোবিত ক্লিক কৰি দিব। গেট অটোবিত ক্লিক কৰাৰ পিছত আপোনালোকৰ মোবাইলত এখন অটোবি আহিব। অটোবিটো আপোনালোকে কি কৰিব, অটোবি বক্সত বহাই দিব। বহাই দি পেলাই আপোনালোকে অলপ স্ক্ৰলটো ডাউন কৰিলে দেখা পাইছে যে কেপচাৰ। আপোনালোকে কেপচাৰটো ধুনীয়াকৈ বহাই দিব। বহাই দিয়াৰ পিছত আপোনালোকে কি কৰিব, স্ক্ৰলটো অলপ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰি আহিলে আপোনালোকে ইয়াতে দেখা পাইছে যে ছিংগিং অপশ্যন। আপোনালোকে যিটো ছিংগিং অপশ্যন দেখা পাইছে তাতে এটা ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। অলপ সময় ৱেইট কৰিব লাগিব, কিন্তু আপোনালোকে অলপ সময় ৱেইট কৰাৰ পিছত আপোনালোকৰ পেজটো লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এখন পেজ এনেকুৱাকৈ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰি চাব যে তাতে ধুনীয়াকৈ লিখা আছে কোনজন ব্যক্তি এপ্লাই কৰিব পাৰিব আৰু কোনজন ব্যক্তি এপ্লাই কৰিব নোৱাৰে। আপোনালোকে কি কৰি কৰ্নাৰত 3 ডট দেখা আছে তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন এনেকুৱাকৈ এটা পেজ খোল খাব যে আপোনালোকে ভিউ অপশ্যন আৰু নিউ এপ্লিকেশ্যন বুলি অপশ্যন আছে, তাতে ক্লিক কৰি দিব। নিউ এপ্লাই অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব। ৱেইট কৰাৰ পিছত আপোনালোকৰ সন্মুখত নতুন আৰু এখন পেজ এনেকুৱাকৈ খোল খাব। পেজটো খোল খোৱাৰ পিছত আপোনালোকে যিটো পপআপ দেখি আছে পপআপটো কাটি দিব। পপআপটো কেঞ্চেল কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহি যাব যে ষ্টেট আৰু আপোনালোকৰ ডিষ্ট্ৰিক্ট। আপোনালোকৰ ডিষ্ট্ৰিক্ট যিটো হয় আপোনালোকে ধুনীয়াকৈ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। মই যিটো দৰং হয় মই দৰং চিলেক্ট কৰি লৈছোঁ। তাৰপিছত আপোনালোকৰ ব্লক, আপোনালোকৰ যিটো ব্লক নেম হয় আপোনালোকে সেইটো ব্লক নেমটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। চিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকৰ পঞ্চায়ত যিটো হয় সেইটো চিলেক্ট কৰি ল'ব। পঞ্চায়ত চিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত ভিলেজ খুজিব, ভিলেজটো চিলেক্ট কৰি দি দিব। তাৰপিছত আকৌ নেক্সট ভিলেজ। তাৰপিছত স্ক্ৰলটো অলপ ডাউন কৰিব। ডাউন কৰি উঠি আপোনালোকে তাতে দেখা পাইছে যে নেম অফ দ্য এপ্লিকেশ্যন পেজ আধাৰ। আধাৰ কাৰ্ডত যেনেকুৱা নেম আছে আপোনালোকৰ সেনেকুৱা নাম কিন্তু দিব লাগিব। অলপো ভুল হ'লে কিন্তু নহ'ব। তাৰ তলত আপোনালোকে দেখা পাইছে যে আৰু এখন বক্স, তাতে আপোনালোকে আধাৰ কাৰ্ড নম্বৰটো দি পেলাই ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰি দিব। ভেৰিফাই আধাৰ নম্বৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখতে আধাৰ ছাকচেছ বুলি আহি যাব। তাৰপিছত আপোনালোকে স্ক্ৰলটো ডাউন কৰি ফাদাৰ বা হাজবেণ্ড নেম তাতে দি দিব। ফাদাৰ বা হাজবেণ্ড নেম আপোনালোকে দিয়াৰ পিছত ফেন নেমটো আপোনালোকে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকৰ APL নে BPL এইটো ধুনীয়াকৈ চিলেক্ট কৰি ল'ব। সেইটো চিলেক্ট কৰাৰ পিছত আপোনালোকে স্ক্ৰলটো অলপ ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰাৰ পিছত আপোনালোকে কেটাগৰী যিটো হয় চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত আপোনালোকে স্ক্ৰলটো আকৌ ডাউন কৰি আহিব। স্ক্ৰলটো ডাউন কৰি অহাৰ পিছত আপোনালোকৰ মোবাইল নাম্বাৰটো ধুনীয়াকৈ দি দিব। মোবাইল নম্বৰটো কিন্তু অপশ্যনেল হয়, তথাপিতো দিয়াটো ভাল। আপোনালোকৰ মোবাইল নম্বৰটো দিয়াৰ পিছত আপোনালোকৰ এড্ৰেছ যিটো হয় সেইটো বক্সত ধুনীয়াকৈ আপোনালোকৰ এড্ৰেছটো বহাই দিব। আপোনালোকৰ ভিলেজ নেম যিটো হয়, আপোনালোকৰ পোষ্ট অফিচ, আপোনালোকৰ PS, আপোনালোকৰ পিনক'ড। আৰু এটা কথা, যিসকল ব্যক্তি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। কাৰণ নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে, এনেকুৱা অনলাইন নতুন নতুন ভিডিঅ' আপডেট পাবৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক কৰি দিয়ক আৰু কমেণ্টত জনাই দিব যোনজন ব্যক্তি আপোনালোকে ID পাছৱৰ্ড বনোৱা নাই। তাৰপিছত স্ক্ৰলটো ডাউন কৰিব। স্ক্ৰলটো ডাউন কৰি আহি আপোনালোকে বেংক, কোনটো বেংক দিব, আপোনালোকৰ যিটো বেংক হয় সেইটো বেংকৰ IFSC কোড ইয়াতে ধুনীয়াকৈ বহাই দিয়ে। ষ্টেট হয় ষ্টেট, পাঞ্জাৱ হয় পাঞ্জাৱ, যি বেংক হয় সেইটো বেংকৰ IFSC কোড বহাই দিব। বহাই দিয়াৰ পিছত অট'মেটিক আপোনালোকৰ এইবিলাক ফিল আপ হৈ যাব। কোনটো বেংক হয়, ক'ত বেংক হয়, বেংক ব্ৰাঞ্চ কি হয়, IFSC কোডটো বহাই দিয়াৰ পিছতে এনেকুৱাকৈ ফিল আপ হ'ব। আৰু যদি যিসকল ব্যক্তি নাহে সেইবিলাক ব্যক্তি কি কৰিব, নাও ইউৰ IFSC কোড তাতে ক্লিক কৰি দিব। তাতে ক্লিক কৰাৰ পিছত নতুন এখন পেজ এনেকুৱাকৈ খুলিব। পেজটো খোলাৰ পিছত আপোনালোকে কি কৰিব, আপোনালোকৰ বেংক নেম যিটো হয়, আপোনালোকৰ যিকোনো বেংকৰ নাম আপোনালোকে তাতে লিখি দিব। লিখি দিয়াৰ পিছত বেংকৰ নাম এইটো চিলেক্ট কৰি দিব। মোৰ যেহেতু ষ্টেট বেংক হয় তেনেহ'লে মই ষ্টেট বেংকে দি আছোঁ। তাৰপিছত আপোনালোকে কি কৰিব,
আপোনালোকৰ ব্ৰাঞ্চ ক'ত হয় ব্ৰাঞ্চটো ধুনীয়াকৈ এইটো বক্সত ফিল আপ কৰি দিব আপোনালোকৰ ব্ৰাঞ্চ একচুৱেলি ক'ত হয় মই মংগলদৈ লিখি সাৰ্চ কৰি দিছোঁ সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱাকৈ অপশ্যন আহি যাব আপোনালোকে সেইটো অপশ্যন সিলেক্ট কৰি ল'ব অপশ্যনটো সিলেক্ট কৰাৰ পিছত আপোনালোকক কিন্তু অলপ সময় ৱেইট কৰি দিব লাগিব আৰু এটা কথা আপোনালোকক কৈ দিওঁ যে আপোনালোকে ডিভিডি থকা একাউণ্ট কিন্তু দি দিব ডিভিডি থকা একাউণ্ট নিদিলে আপোনালোকক পইচাটো কিন্তু একাউণ্টত নসমায় ব্ৰাঞ্চ নামটো দিয়াৰ পিছত আপোনালোকে কি কৰিব চুজ আইএফচি কোড তাতে আপোনালোকে ক্লিক কৰি দিব তাতে ক্লিক কৰাৰ পিছত আপোনালোকে অলপ সময় ৱেইট কৰিব আপোনালোকৰ সন্মুখত নতুন এনেকুৱাকৈ পেজ এখন খুলিব পেজটো খোলাৰ পিছত আপোনালোকে কি কৰিব স্ক্ৰলটো ডাউন কৰিব স্ক্ৰলটো ডাউন কৰিলে আপোনালোকে দেখা পাইছে একাউণ্ট নম্বৰ তাতে একাউণ্ট নম্বৰ দি দিব একাউণ্ট নম্বৰ দিয়াৰ পিছত আপোনালোকে চুজ ফাইলত ক্লিক কৰি আপোনালোকৰ পাছবুকটো মোবাইলৰ পৰা দি দিব আপলোড কৰাৰ পিছত আপোনালোকে কি কৰিব এপ্লাই অপশ্যন দেখা পাইছে তাতে আপোনালোকে ক্লিক কৰি দিব এপ্লাই অপশ্যনত ক্লিক কৰাৰ পিছত আপোনালোকৰ টয়লেট অনলাইন হৈ যাব আৰু আপোনালোকে একো কৰিব নালাগে আৰু যিসকল ব্যক্তি মোৰ ভিডিঅ'টো শেষলৈকে চাইছে আপোনালোকক অসংখ্য ধন্যবাদ আৰু মোৰ চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে এটা ছাবস্ক্ৰাইব কৰি দিব